Hello everyone, good morning. Assalamu alaikum. আপোনালোকৰ মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে আশা কৰিছোঁ আপোনালোকৰ ভালেই, মোৰো ভালেই। আজি এখন উঠা দেৰি হ'ল আমাৰ মানে। আজি নাইৰাৰ স্কুল নাই। মই পঠোৱা নাই, তাই গাটো ভাল নহয় যে সেইকাৰণে পঠোৱা নাই। লাগে জপিয়াই আছে। কি হ'ল? দিনটো কি কৰিম দেখাম বাৰু আপোনালোকক। আজি ৰ'দটো দিছে, কাপোৰ কানিও ধুব আছে। এঘাৰমান কাপোৰখিনি ধুই লওঁ। মোক দেখিলেই বেছি চিঞৰে। আজি বতৰটো ভালেই, কাপোৰ কানি ধুম আৰু বাকী কি কৰোঁ দেখাম বাৰু। মোক ধুই আছে এতিয়া। কাপোৰ কানি ধুইছোঁ, কাপোৰ বাতি গৰম কৰিব লাগে ক্লিনাৰ সেইটো লৈ ফেচ ৱাছটো লৈ আহা, সেইটো লৈ আহা। আজি ৰাতিপুৱা পুৰি খাব লৈছোঁ। লাও ভাজি, চিকেন আৰু পুৰি। গৈ আছোঁ আমি এতিয়া দোকানলৈ। মই এনেই পিন্ধা নাই, কাপোৰ ধুই আছোঁ কিন্তু। এয়া দোকানলৈ গৈ আছোঁ, কাপোৰখিনি ধুবলৈ দি পেলাই এতিয়া দোকানলৈ আহিছোঁ কিবা এটা নিবলৈ। ভোক লাগিছে, ৰাতিপুৱা ৰুটি খালোঁ, তথাপিতো ভোক লাগিছে। সেইকাৰণে কাপোৰখিনি ধুবলৈ দেৱনক কৈছোঁ হৈ গ'লে চুইচটো অফ কৰি দিবি। আজি একগাল কাপোৰ ধুলোঁ, নাইৰাৰ চব বেছি নাকে নাকে এই আজি একগাল কাপোৰ ধুলোঁ, দেখিছে ন? এয়া চব নাইৰাৰ মোৰ। কি হ'ল কি হ'ল কি হ'ল? ৰাতিপুৱাৰ কামতে লাগি আছোঁ। এয়া মানুহ এজনী বহি আছে। ৰ'দ লৈ পেলাই বাহিৰলৈ যাবও পাৰে, কিন্তু বাহিৰলৈ নাযায়, ভিতৰতে বহি আছে। এইফালে মই বহি আছোঁ, মানে আজি মোৰ ভাগৰ লাগিছে, গা চা বিষাই গৈছে আজি কাম কৰি। আজি মুখতো একো এটা ল'ব পৰা নাই। এতিয়া ল'মগৈ অকণমান, নল'লে বহুত বেয়া লাগে গাটো। আমাৰ লাকি হৈছে, দেখিছে ন? এনি টাইম হৈয়ে থাকে। এয়া মই ভাত চাত পাতি আহি অকণমান এই ৰ'দত বহিছোঁ। ইমান ঠাণ্ডা লাগিছে ভিতৰখনত, পাকঘৰত বেছি ঠাণ্ডা লাগে, একদম মানে থাকিব পৰা নাই, একদম কঁপনি উঠি গৈছে। আজি গাও ধোৱা নাই। বাকী আপোনালোকে ভাত চাত খালেনে? এতিয়া বাৰু 1মান বাজিলে, মই ভাত পাতিছোঁ। এতিয়া ভাত পাতিছোঁ আৰু ধনিয়া চাটনি কৰিছোঁ, আৰু কচু চাটনি আৰু দালি আৰু ব্ৰইলাৰ আছে, আৰু ভণ্টিয়ে বনালে আলু চব্জি। এনেকৈ খাম আৰু তেনেকৈ। আৰু ভেঁকুৰ গুটি নে কি জানো, সেইটো আমিয়ে খাব বোলে। মই ভাজি দিছোঁ বইল কৰি মেলি, চাটনি কৰি খাব চাগে, নাজানো আৰু দেই। মই নাখাওঁ তিতাত, মই তিতা কেৰেলা খাওঁ বাৰু দেই, ভাল লাগে। বাকী আজি ৰ'দটো দিছে বাৰু, বেয়া নহয়। আজি ৰ'দটো দিছে, কাপোৰ কালি ধুলোঁ, এগাল কাপোৰ ধুলোঁ, চকুত ধৰে। আৰু ঘৰটো চাফা কৰিব আছে, নাই ইমান লেতেৰা কৰে। কৰিম আৰু লাহে লাহে কৰিম, সেইদিনাখনে নোৱাৰোঁ অকলে। বাকী আজি বজাৰো আছে আমাৰ ওচৰতে, নাযাওঁ আজি বজাৰলৈ। ইমান মানে অশান্তি সদায়। আৰু চব্জি নাখায়েই আমাৰ ঘৰত কোনো, ময়ো নাখাওঁ, আমিয়ে বাহিৰে কোনোৱে নাখায়। আৰু চব্জিবোৰ গেলি গৈছে, সেইকাৰণে ননাই ভাল। বাকী ভাত পানী খাই আৰু কথা পাতিম। পিছফালে ৰ'দ পৰি আছে, দেখিছে নহয়? আৰু জলকীয়া গছজোপাত জলকীয়া লাগি আছে, দেখা নাই? এই জলকীয়া লাগি আছে, এইবোৰ জলকীয়া খাই ভাল লাগে। এইটো পকি আছে। হাবি এইফালে গোটেই আমাৰ। এইফালেও লাগিছে জলকীয়াকেইটা, ডাঙৰ চৰাই খাই দিছে। পহুক লৈ আছে, পহুক এনি টাইম কোচতে দাঙি থয় আৰু। চানা মানা, তুমি খালি নাকটো এনেকেই থাকিবা। কি হ'ল? এইটো বেয়া নি? এইটো বেয়া লাগিছে নি? এয়া আমাৰ নাইৰা খালি লাইক এণ্ড ছাবস্ক্ৰাইব বুলি চিঞৰি থাকে।
Look at the scroll. Sir, yaake loise kam nai. Bahut intelligent. Intelligent মানুহ এনেকে পগলা কুকুৰৰ নিচিনা চিঞৰি থাকে। এইটো বনালো উ কৰাটো মই ইন্টেলিজেন্ট হয়। ফালে ভাত তুলি থৈছো, এফালে কচু চাটনি কৰিব লৈছো, সিজাই লৈছো। আৰু ইয়াত চাটনি কৰিলো ধনিয়া। इसमें क्या है प्रॉब्लम? ये प्रॉब्लम नहीं, आथा मरा है। हो गया ये प्रॉब्लम सॉल्व। ये प्रॉब्लम सॉल्व कोई कर सकता है? नहीं, ये प्रॉब्लम सॉल्व मैं नहीं कर पा रही हूँ। मैंने कैंची से टेप तो लगा दिया इसके टेप में अच्छे से, पर ये वाला टेप समझ नहीं आ रहा कैसे करूँ। अरे सब सही भी तो करना है सारे काम को। इस बॉक्स की हेल्प लूंगी। सबसे पहले आएगा ब्लैक हमारा, ठीक है? जिसको हमें उल्टा करना है। इन सबको कलर्स को निकाल देना। वो नष्ट नकरिबा। नष्ट নহয়, এইবিলাক যেনেকে আছিলে তেনেকে থওঁ। सबसे प्रथम देखिबा আমাৰ ব্ল্যাক, তাৰপিছত আহিব আমাৰ ব্ৰাউন, ব্ৰাউনৰ পাছত আহিব আমাৰ এইটো কি গ্ৰীণ, পাতল গ্ৰীণ, মানে তাৰপিছত আমাৰ আহিব ডাৰ্ক গ্ৰীণ, ডাৰ্ক গ্ৰীণৰ পাছত আহিব য়েল্লো, নহয় এই য়েল্লো, ডাৰ্ক য়েল্লো। Right to pattern to black tick 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 blue tick blue passport red out to tick pink tick lucky blue lucky blue को भी सब हो गल। ए नायरा आमार एनी टाइम हिंदीते कथा पाति থাকিব, স্কুলত হিন্দীত পাতে যে, সেইকাৰণে হিন্দীতে পাতি থাকিব। মাৰৱাৰী স্কুল, সেইকাৰণে হিন্দীহে বেছি জানে অসমীয়াতকৈ। लगानी है, ठीक है? एक जी ई দেখিছে নাই কি কৰি আছে? H I A B C D E H I J K L M E B তাই চুলিখিনি পাই একোৱে দেখা নাপায়। G H H दिलो
N. N हो ना? N O P Q Mama আৰু পিছত নিজে জানিব লাগিব মোক খুদিলে নহব ন মই নকওঁ W X Y Z জানো কিন্তু মই কি বলবি সবগিটা বলে খাইবা নি ওখানে কোনটা বাটারফ্লাই জনি আছে তো তোমাদেরকে ABCD तो आपने ABCD ठीक है जाने मां बोर्ड को इरेज करें जल्दी G F E D C B A O P Q P O N N L K J I H Z Y X W V U T S R R tomorrow is ठीक है तुम लोग अपना कर लो मैं बाहर जा रही हूँ লাজতে পলালে কি কৰি আছিলা मुकारे बोनारा एक मिनट दिखाओ দিনটো এয়াই কাম আৰু ये देख দিনটো এয়াই কাম ন बोर्ड उल्टा पूछ रही हूँ बाहर जाके पूछते हैं নাই দিনটো এয়াই কৰি থাকিব কাম বন নাই আৰু पूछ रहे हैं ना वीडियो कर रहे খেলা পঢ়া শুনাততো মনেই নাই অকল খেলা जवाब नहीं दिया জবাব নেই ভैया দেখিছে না ৰখি লৈছে প্ৰথমে পৰিলে বৰ বেয়াকে নিজে উঠিলে লাষ্টত নেকান্দিলে আনগলে কান্দে তো গাইজ ভাত পানী খোৱা হ'ল খাই লৈ এতিয়া মানে বাহিৰতে ৰ'দতে বহিছোঁ বহুত ঠাণ্ডা লাগে ভাত খাই লোৱাৰ পাছত আৰু লাকি দেখিছে না উৎপাত কিমান কৰিছে খালি চিঞৰি থাকে তাৰ কাৰণে মই ভিডিঅ' এটাও বনালোঁ খাব দিছোঁ নাখায় আজি খোৱাই নাই ৰাতিপুৱাৰ পৰা একো নাখায় যি দিছোঁ সেইটো নাখায় বহুত ঠাণ্ডা লাগিছে ভাত খাই দিলে বেছি ঠাণ্ডা লাগে আজি চুৱেটাৰ টুৱেটাৰবিলাকো ধুই দিলোঁ চব ধুই দিলোঁ কাপোৰ কানি যি আছিলে পিন্ধিছিলোঁ যি চব ধুই দিলোঁ আজি ৰ'দটো দিছে আৰু লাগি লাগি ইমান টিকলিও লাগে দেখিছে এতিয়া অকণমান ঠাণ্ডা হৈছে আকৌ চিঞৰিব চাব দেই মোৰ মাতটো শুনি চিঞৰিবই তাৰপৰা মানে শান্তিয়ে নাই ভিডিঅ' বনাবলৈ সি শান্তিয়ে নিদিয়ে মোক আৰু এয়া ৰ'দ দিছে আজি ধুনীয়া ধুনীয়া ৰ'দ দিলে মনটোৱে ভাল লাগে ন আজি মুখতো একো লগোৱা নাই কিবা দেখাইছে দেখিছে কালিয়া কালিয়া দেখিছে আজি বাকী গৰম দিনত বাৰু যিটো লগাবই নোৱাৰিয়ে ঠাণ্ডা দিনত অকল লগাব পাৰি গৰম দিনতো মই নলগাওঁ একো মুখখন ঘামি চাই যে এতিয়া ঠাণ্ডা দিনটো মোৰ ভাল লাগে খালি সেইকাৰণে ঠাণ্ডা দিনটো মোৰ বহুত ভাল লাগে গৰম দিনতকৈ ঠাণ্ডা দিনত খালি ক'ৰবাত গ'লে চুৱেটাৰ পিন্ধি যাব লাগে সেইটোৱে বেয়া কথা আৰু গৰম দিনত সেইবোৰ নাই গৰম দিনততো ক'ৰবাত ওলাবই নোৱাৰি যি গৰম মূৰ বিষাই যায়
বাকী এইবাৰ আমাৰ গোলাপ ফুলখিনি ধুনীয়া ফুলিছে, ডাঙৰ ডাঙৰকৈ। বগা জোপাও ফুলিছে, পিংক কালাৰ জোপাও ফুলিছে, ৰেড কালাৰ জোপাও ফুলিছে। খালি মেৰুণ কালাৰ জোপা ফুলা নাই, অৰেঞ্জ জোপা ফুলা নাই। বাকী কাপোৰখিনি আজি নুশুকাবগৈ, তেতিয়া আছে গোটেইখিনি। আজি মানে কি কৰোঁ ঠিক নাই, অৱস্থা বেয়া হৈ যাব আজি। একো কাইলৈ ৰ'দ দি দিম আৰু হ'ব আৰু তেতিয়া হৈ যাব। অকণমান হোমগৈ বুলি ভাবিছোঁ, কি কৰোঁ জানো, চাই লওঁ। অকণ ৰ'দত বহি লওঁ আগতে, তাৰপিছত শুম আৰু। বাকী আমাৰ ফুল দেখিছে নাই, এল'ভেৰা জোপা মাটিত দি দিম বুলি ভাবিছিলোঁ, কেনেকুৱা হৈ গৈছে ইয়াত। লগত এইবিলাক উঠি গৈছে যে, এইটো অৰিজিনেল এল'ভেৰা হয় আকৌ, কাইটিয়াটো নহয়। ডাঙৰ ডাঙৰ হোৱা নাই, কিছুমানৰ ঘৰত ইমান ডাঙৰ ডাঙৰ থাকে, আমাৰ ঘৰত ইমান কণী আমাৰ ঘৰত, আৰু লোকৰ ঘৰত এই ডাঙৰ ডাঙৰ থাকে। এবাৰ পুলি বেলেগে বিচাৰিছে, কেনেকৈ দিম, নিজৰে হোৱা নাই। নিজৰ জোপা হৈ লওক ডাঙৰ, তাৰপিছতহে দিব পাৰিম। বাকী ভাত পানী আপোনালোকে খালেনে? আমিতো খালোঁ, খাই বৈ এতিয়া মই বাহিৰৰ ৰ'দত বহি আছোঁ। অকণমান ৰ'দত বহি তাৰপিছত অকণ শুমগৈ, নহ'লে গাটো ভাল লগা নাই আজি, দিনটো কাম কৰি গা বিষাই গৈছে। সেই গাইজ চাওকচোন, সেই ছোৱালীজনী যে ৰখি আছে, আমাৰ নাইৰা লেখীয়া লাগিছে নাই বাৰু? নাইৰা লাগে, তাইৰ চুলিৰ ডিজাইনে হাইটে চাইটে একদম নাইৰা লাগে, আৰু মাতটো একেই নাইৰা নিচিনা। একদম নাইৰা লাগে, ছেম নাইৰা লাগে। মই এদিন তাত চিঞৰি আছে মা বুলি, তো মই ক'ত নাইৰাটো তাত পোৱাগৈ নাই, নাইৰা তাত পাই গ'ল নেকি এনেকৈ বুলি ভাবিলোঁ। তাৰপিছত ঘৰত চাইছোঁ নাইৰা ঘৰতে আছে, ভাড়া ঘৰত থাকে ইয়াৰ। আজি আমাৰ ছোৱালীজনীয়ে ঘৰ সাৰিছে, নিজে লেতেৰা কৰিছে, নিজে সাৰিছে বাৰু। সেইফালে থাকিয়ে গ'ল যাব, পিছ চাইডে, তোমাৰ পিছ চাইডে। নিজৰ কাম নিজেই কৰে। গাভৰু ছোৱালী হ'লতো, ডাঙৰ ছোৱালী এতিয়া, 6 বছৰ হৈ গ'ল। সেইবোৰ দেখিছা, পৰ্দা মেহেন্দি লগালোঁ। একো নাই, পৰ্দাত যে দাগ লগালা নানিয়েতো তিয়াই থৈ পেলাই দাগ লগাই দিলে, মামৰ হৈ বহি গ'ল, আৰু তুমি একে ঘঁহি দিলা। হাৰা কেলে ফেকিবা? ধুনীয়াকৈ সাৰিছে নে ক'ব, জনাব দেই, সাৰিব পাৰিছে নাই। এতিয়া গাইজ মই শুই আছোঁ নিজৰ ৰুমত। আজি এইটো ৰুমত হোৱা নাই, আজি এইটো ৰুমত নহ'লেও আমি শুই আছোঁ তাত, আমি গাটো ভাল নহয় ন, সেইকাৰণে শুক আৰাম কৰি মই ইয়াতে আছোঁ। নাইৰা শুবলৈ মাতিছোঁ, নাহে, ঘৰ সাৰিব বোলে, কাম কৰিব, নিজে লেতেৰা কৰে, এতিয়া নিজে সাৰে। অকণ শুই যাওঁ, পাছত লগ পাম, বহুত কাম আছে। বাই বাই। আহিলে মেকআপ কৰি পেলাই, দেখিছানে কেনেকৈ অশান্তি, গোটেই মেকআপৰ বক্সটো খুলি লৈ মাৰা, এইটো মাৰা। চাওঁতে গধূলিয়ে হ'বলৈ হ'ল, সেইকাৰণে মই খিৰিকী দৰজাবিলাক মাৰি লৈছোঁ, কাপোৰখিনিও ভৰালোঁ। বাহিৰত ল'ৰা ছোৱালীখিনিয়ে খেলি আছে, সৰুতেও আপোনালোকেও খেলিছিলে চাগে এনেকৈ, আমিও খেলিছিলোঁ এনেকৈ গোটেই সোপা গোট খাই।
কাজিয়াও হৈছিলে চবৰে খেলৰ মাজতে। এতিয়া মনত পৰে সেইবোৰ কথা, সৰুৱে ভাল আছে। বাকী মই এখন মাৰি লওঁ খেকি দৰ্জাবিলাক, বহুত টান এখন। এইটো আমাৰ এনেকুৱা দিলে আকৌ, কাঠৰ দিয়া আছিলে আগতে, এতিয়া মানে কাঠটো পচি গ'ল, সেইকাৰণে আঁতৰাই দি এখন দিয়া হৈছে লোহাৰৰ। মাৰি দিওঁ সোনকালে, নহ'লে বতাহ সোমাই বহুত। আজি আৰু বেছি ভিডিঅ' বনাবই নহ'লে, আজি এনেকুৱাই সৰু সুৰা ঘৰত যি কি কৰিলোঁ সেইবোৰেই দেখালোঁ, বেছিকৈ বনাবলৈ মনেই নগ'লে। ভাগৰ লাগিছে আজি একদম কাম কৰি কৰি, হাত চাত বিষাই গৈছে, গা চা। শুবলৈ গ'লোঁ, শুবই নোৱাৰিলোঁ, মোবাইলকে চাই থাকিলোঁ, গেম খেলিলোঁ আৰু ভিডিঅ' বনোৱা নাই, ভিডিঅ' চালোঁ, ৰিলচ ইনষ্টাত গৈ পেলাই সেয়া চালোঁ। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি দিব আকৌ আপোনালোকে, ইয়াছমিন চাহিন বুলি আছে, ফ'ল' কৰি দিব। বাকী আজি কাপোৰখিনি যে ধুইছিলোঁ সেইখিনি নুশুকালেই, এনেকৈ ইয়াতে থৈ দিছোঁ, জেগা নাই বেলেগত থ'বলৈ, কেইটামান ইয়াত মেলি দিলোঁ, এনেকৈ আছে, পাছত মেলি দিম ৰাতিকৈ। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব আকৌ দেই। বহুত আশাৰে ভিডিঅ'বোৰ বনাই আছোঁ, ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটোত, আৰু লাইক এটা কৰি দিব, আৰু কমেণ্টো কৰি দিব। তো এতিয়া বাই, আকৌ কাইলৈ লগ পাম।